ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হল under the provision of article 2071 of the Constitution of India I Sri Lakshman Prasad Acharya Governor of Assam recommend the introduction of the Karbi Welfare Autonomous Council Bill 2025 in the Assam Legislative Assembly. Now, Sri Ronos Pegu. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই The Karbi Welfare Autonomous Council Bill 2025 সদনত উত্থাপন কৰিলোঁ Again, item number 3. Again, honorable. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Amendment Bill 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ